নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান সফলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বিভিন্ন কাৰেণ্ট এফেয়াৰ্ছৰ উপযোগী আছামিজ জিকে কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু চেনেললৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই আহিব লগা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ হৈছে গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম আছিল। তাৰপিছত প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি? উত্তৰ হৈছে মাধৱদেৱ হ'ল শংকৰদেৱৰ প্ৰিয় শিষ্য। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথমখন কলেজৰ নাম কি আছিল? উত্তৰ হৈছে কটন কলেজ। তাৰপিছত প্ৰশ্নটো হ'ল অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে? উত্তৰ হ'ল বোকাজানত অসমৰ চিমেণ্ট কাৰখানা আছে। তাৰপিছত প্ৰশ্নটো হ'ল 14 নৱেম্বৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ হৈছে শিশু দিৱস হিচাপে 14 নৱেম্বৰ দিনটো পালন কৰা হয়। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? উত্তৰ হৈছে জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তাৰপিছত প্ৰশ্নটো হ'ল ভেকুলীৰ সৰু পোৱালীক কি বুলি কোৱা হয়? উত্তৰ হৈছে লালুকি বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হ'ল মহাকবি বুলি কাক কোৱা হয়? উত্তৰ হৈছে কালিদাসক মহাকবি বুলি কোৱা হয়। তাৰপিছত প্ৰশ্নটো ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হৈছে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ নাম কি? উত্তৰ হৈছে অশোক স্তম্ভ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক। তাৰপিছত প্ৰশ্নটো হ'ল ভাৰতবৰ্ষত চলা মুদ্ৰাৰ নাম কি? উত্তৰ হৈছে টকা। ভাৰতবৰ্ষত চলা মুদ্ৰা আমি টকা বুলি কওঁ। তাৰপিছত প্ৰশ্নটো হ'ল অসমৰ পুৰণি নাম কি? উত্তৰ হৈছে অসমৰ পুৰণি নাম হ'ল প্ৰাগজ্যোতিষ। তাৰপিছত প্ৰশ্নটো হ'ল কাৰ জন্মদিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়? উত্তৰ হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোক আমি শিক্ষক দিৱস হিচাপে পালন কৰাওঁ। তাৰপিছত প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ হৈছে প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম হ'ল সুৰভি। তাৰপিছত প্ৰশ্নটো হ'ল অংকীয়া নাটকত অংক কিমান থাকে? উত্তৰ হৈছে অংকীয়া নাটকত এটা অংক থাকে। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কন্যা নামৰ গল্পটো প্ৰথম অসমীয়া চুটিগল্প। তাৰপিছত প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা উপন্যাসখন কি আছিল? উত্তৰ হৈছে লাহৰী হ'ল প্ৰথম অসমীয়া ছপা উপন্যাস। তাৰপিছত প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চিকাৰ কাহিনী কি আছিল? উত্তৰ হৈছে তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী হ'ল প্ৰথম অসমীয়া চিকাৰ কাহিনী। ধন্যবাদ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।